Aphuthak USUKA AJYCP atum Arset Prungset Kachesong Citizenship Amendment is amate CAA aron ke kroidun thek hepu Asamar lo angkang pi pen amat hak cheng pen Kachesong thurpak aphi anta bangso CAA BJP sarkar atum klembor idet Laki Assam arada tum aphan BJP sarkar atum langplot si ke klem pupen ini harokha drong supi along USUKA lapen AJYCP asong atum Arset Prungset Kachesong ideng Kachesong asai kiding pon ahut Union Home Minister Amit Shah Prime Minister Narendra Modi lapen Assam Chief Minister Dr. Himanta Biswa Sharma amephi kaipon lapen pini pen ke ning kipong kewang ji arni la ansosesi Kachesong asai deng pon thulang pusi USUKA asong japo jintu hajurika pen ningje pon si pherangke pen birta nangpali News Text Report Public News 24/7 Karbi Anglong এই বিজেপি ফেচিবাদী চৰকাৰখনে বিৰুদ্ধে এই কাজ যোনটো বলবৎ কৰিলে হুমকাৰ দি থকাৰ পিছত অসমৰ ৰাইজৰ কথা তেওঁলোকে নুশুনিলে সেইকাৰণে আজি আমি উচুকা তৰ্কৰ পৰা আৰু জীৱ ছাত্ৰ পৰিষদৰ পৰা আজি হাওৰাঘাটত আজি তেওঁলোকৰ 3জনৰ প্ৰতিমূৰ্তি ৰাখ কৰা হৈছে কাৰণ আমি ক'ব বিচাৰোঁ যে অসমত কেতিয়াও মানি লোৱা নহ'ব আৰু মানি লোৱা নহয় আৰু অসম এখন চৰণীয়া পথাৰ নহয় যোনে তোনে আহি ইয়াত যি টি মই বটলি কৰিব সেইকাৰণে আমি এই আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰ এই বিজেপি বিচলীয়া ফেচিবাদী চৰকাৰ কাৰণ জাতি মাটি ভেটি কোৱা চৰকাৰখনে আজি অসমৰ খিলঞ্জীয়াৰ ওপৰত তেওঁলোকে যোনটো বৰ অত্যাচাৰ কৰিছে সেইটো আমি কেতিয়াও তীব্ৰতাভাৱে আমি মানে গৰিহণা দিছোঁ আৰু অনাগত দিনত যদি যদি অতিসংখ্যাত যদি বাতিল নকৰে তেতিয়াহ'লে আমি তীব্ৰতা আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন হ'ব তেওঁলোকে যিমান মিলিটাৰী ফ'ৰ্চ যিমান যি নলগাওক কিয় আমি ৰাজপথৰ আন্দোলন আৰু তীব্ৰতা কৰিম বুলি আমি আজি এই আপোনালোকৰ যোগেদি এই ৰাজপথ আন্দোলনৰ পৰা তেওঁলোকক হুমকাৰ দিব বিচাৰোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আৰু আমি ক'ব বিচাৰোঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যোনটো মই মতালি অসমৰ প্ৰতি তেওঁলোকে অতিয়াই এইটো বন্ধ কৰিব লাগে বুলি আমি আপোনালোকৰ যোগেদি দাবী জনাব বিচাৰিছোঁ